Hey guys, সুপ্ৰভাত আপোনালোকক এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। তো আজি আমি গোটেইকেইটা মিলি মই দেখাম কোন কোন আছে। গোটেইকেইটা মিলি এটা খানা খাবলৈ গৈ আছো, মানে পিকনিক গৈ আছো আজি। আমাৰ জানুৱাৰী মানে এটো ফাৰ্স্ট পিকনিক হ'ব। তো গৈ আছো আমি আজি। কোন কোন যাব আপোনালোক দেখাম। তো আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। এতিয়া বেবেজা আহি পাই গ'লো, বেবেজা ধুনীয়াকৈ তেলটো ভৰাই লওঁ। তেল ভৰাৰ পিছত এতিয়া ক'ৰবাত ৰখিব নাই দোস্ত? বজাৰ কৰিব আছে তো মানে আমি মাংস কিনি লৈ আহিছো। তো আৰু বাকী আপোনাৰ শাক পাচলি আনিছো কিবা এটা মাংস, এইটো চিক্ৰেট। তো বাকী বজাৰখিনি কৰিবলগীয়া আছে, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি তেল ভৰাই পেলি এতিয়া গৈ আছো। এতিয়া আমাৰ ক'বাত আছে নে মানে কিবা কিনিব আছে নে বাৰু? বজাৰ আছে, বজাৰ। আমাৰ বুলি এতিয়া আৰু বজাৰ আছে, মইতো গমেই নাপাওঁ। মাংসটো আমি লৈ মাংসটো খালি লৈ আহিছো। তাৰপিছত বাকী আৰু বজাৰখিনি আমি কৰিমগৈ এতিয়া। দাদা এবাৰ চাই দিয়া। তোমাৰ মুখখনে দেখা নাপায়। কি বজাৰ কৰি আছা? চাওঁ চাওঁ দোস্ত। এজনে হ'ল আমাৰ মাদাৰ ইণ্ডিয়া। মাদাৰ ইণ্ডিয়া মছলাখিনি দি দিওঁ। মছলা দিওঁ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ দিওঁ। বজাৰ চজাৰ চব কৰা হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ পানী কেন লৈ যাব পাৰিছোঁ। কিন্তু আমাৰ প্ৰব্লেমটো হ'ল কি, কেনৰ মুখনিখন মানে নাই। আৰু বাহিৰত আৰু এটা কেন আছে, এইটোতো মানে মুখনি নাই আৰু গ্লাছ এটা দি থোৱা আছে। এইটো আমি ধুনীয়াকৈ এতিয়া দেশী যোগাৰ এটা কৰি আছোঁ। আছেনে আপোনাৰ তাত? ৰচি আছে নাই? তো এইটো ধৰচোন। আৰু আমি ঘৰে ঘৰে কি দিছো, আমি নিমখ হালধি। আমাৰ খানাটো মানে পিকনিকটো মানে আমাৰ অকণমান হেৰি কি সস্তা, মানে কম পইচাত পিকনিক বনাইছোতো আমি। তো এয়া বলক আমি এতিয়া দেখাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকিব। ধুনীয়াকৈ বজাৰ কৰি আছে। হ'ল বজাৰ হ'ল? অ'কে, এটা পুৰা ধুনীয়াকৈ বজাৰ চজাৰ হৈ গ'ল। পানী চানী লৈ ল'লোঁ। এতিয়া আমি খালি যাব লাগে। তো আমি অলমষ্ট আহি পাই গৈছোঁহি আৰু অলপমান আছে। আমি সোমাই আহিলোঁ, বহুতখিনি ভিতৰলৈ সোমাই আহিলোঁ হাই ৰোডৰ পৰা। তো আৰু বেছি নাই, অলপমান আছে। তো আপোনালোকে আৰু অকণমান চাই থাকক ধুনীয়াকৈ। অঁ, লাহে লাহে আহিব, কিন্তু তো পুৰা টাৰ্ণিঙো আছে। আৰু মানে কি হাতীটো ওলাই বাৰু, কিন্তু মানে কি হয়, এই ৰাস্তাত আহিলে, গাঁৱলীয়া ৰাস্তাটো মানে আপোনাৰ মুৰ্গী চুৰ্গীবিলাকত বা গৰু চৰু এইবিলাক পুৰা দৌৰা দৌৰিকৈ আহি থাকে। তো আপোনালোকে আহিলে পুৰা একদম লাহে লাহে আহিব, মানে গাড়ীলৈ আহিলে। গাইজ আমি আহি আছোঁ। তো ইয়াত মানে ৰাসৰ কাৰণে আমাক মানে কিবা হেৰি তুলিছে, চাওঁ এখন চাওঁ। তেওঁ মানে চান্দ তুলিছে এই বালিজুৰি বনবাসনী ৰাসৰ কাৰণে। এই চাপানলা বজাৰ পাই গ'লোহি। এইটো ইয়াত লিখা আছে চাপানলা জলপ্ৰপাত 6 কিলোমিটাৰ। আৰু ইয়াৰ পৰা মানে চাপানলা কি বুলি কয় বজাৰৰ পৰা 6 কিলোমিটাৰ হয়। তো আজি দেওবাৰ, আপোনাৰ চাপানলা বজাৰ হয়। তো আপোনালোকে এইফালে যাব ধুনীয়াকৈ। চাপানলা বজাৰ পাই গ'লোঁ। তো আমাৰ মানে আৰু দুটামান বজাৰ কৰিবলগীয়া আছিলে। তো আমাৰ ইয়াত ডিপু নামি গৈছে আনিবলৈ। কি বুলি কয় ধনিয়া, ঐ ধনিয়াটোৱে ল'ব লগীয়া আছিল নেকি? আৰু কিবা লাগিব নেকি? ঐ আৰু কিবা লাগিব নেকি? আৰু একো নালাগে। চব হৈ গ'ল। ধনিয়া আৰু কেঁচা জলকীয়া। কেঁচা জলকীয়া বেছি নাগে, 10 টকা ল'লো। 10 টকা ল'লে অকল। ফাইনেলি আহি পাই গ'লোহি চাপানলা। এইটো হ'ল মেইন গেট। ইয়াতে আপোনাৰ কিবা এটা পইচা এটা ল'ব। মানে আজি মানে এইটো পিকনিক চিজন ন। আজিতো আপোনাৰ ডিচেম্বৰ কেইতাৰিখ? আজি 22 তাৰিখ হৈছে আজি। তো আজি মানে এইটো আমাৰ ফাৰ্ষ্ট পিকনিক। মানে জানুৱাৰী মানে ডিচেম্বৰতো মিক্স থাকিবই ন। তো সেইটো মানে আমাৰ যিহেতু ফাৰ্ষ্ট পিকনিক। তো আপোনাৰ ইয়াতে আপোনাৰ কিবা কিবি মানে আপোনাৰ কি ৰিচিপ্ট কাটি পেলাই কিবা এটা দি দিব।
তো তাৰপিছত আপোনালোকে ধুনীয়াকৈ এণ্টাৰ কৰিব পাৰিব আৰু ধুনীয়াকৈ বিন্দাছ মানে খানা খাই যাব পাৰিব 100 টকা ল'ব নেকি ইয়াত তো এতিয়া আহি গ'ল ইয়াত অনলাইন অনলাইন নহ'ব নেকি পুৰা তো এতিয়া আমাৰ প্ৰব্লেম এটা হৈছে লাহে লাহে আমাৰ মানে কেছ পইচা নাই অনলাইনত আছে এইটো ইয়াত অনলাইন নহয় পইচা কিমান দিব লাগে তো আমি পেমেণ্টটো কৰি লওঁ আপোনালোকে চাই থাকক আমি সোমাই আহিছোঁ পাৰ্কিংটো চাওক না কেনেকুৱা ফুল আছে দেখিছেনে মই জুম কৰি দিছোঁ চাওক চবফালে গাড়ী 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 মানে আমি ভাবা নাছিলোঁ যে ইমান ভিৰ হ'ব বুলি কিন্তু আপোনালোকে চাওক চবফালে পূৰা গাড়ী 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 আমাৰ অহা বাৰু দেৰি হ'ল এতিয়াতো 2টামান বাজিলে আমাৰ মানে ওলাওঁতে কৰোঁতে বজাৰ কৰোঁতে কৰোঁতে মানে বহুত টাইম লাগি গ'ল চাওক চবফালে পাৰ্কিং 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 পূৰা ফুল হৈ আছে গাড়ীখন আগলৈ মনাম নেকি আগলৈ মনাম নেকি তো আপোনালোকে যদি আহে অলপমান সোনকালে আহিব নহ'লে প্ৰব্লেম হৈ যাব এইফালে চাওক চবফালে পাৰ্কিং চবফালে পূৰা ফুল আমি বাৰু নামিলোঁ আপোনালোকে চাই থাকক নামিলোঁ নামি পেলাই মানে এইবিলাক চাওক এনেকুৱা ভিৰ ন মানে আমি অহা দেৰি হ'ল এতিয়া আপোনাৰ 2টা বাজি গুচি গ'ল আমাৰ বজাৰ চজাৰ কৰি থাকোঁতে অলপমান দেৰি হৈ গ'ল তো এতিয়া আমি মানে জেগাটো চাবলৈ আহি আছোঁ গোটেইকেইটা ধুনীয়াকৈ মিলি পেলাই জেগাটো চাই লওঁ তাৰপিছত নামিম চৰি তাৰপিছত মানে আমি খানা খোৱা জেগাটো আমি হেৰি কৰিম খানা চানা বনাই খাব লাগিবতো চবফালে পূৰা কেনেকুৱা মানে ইমান ভিৰ হ'ব বুলি ভাবাই নাছিলে এইফালে চাওক চবফালে একদম পূৰা খানা 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 এইফালে পূৰা নাচি আছে এইফালে পূৰা চবফালে খানা বনাই আছে পূৰা মানে জেগা নাই আমি এতিয়া বনাবলৈ জেগা বিচাৰি ফুৰিছোঁ কিন্তু এতিয়া জেগা নাই মানে পূৰা বিচাৰি ফুৰিছোঁ চবফালে পূৰা মানুহে মানে একদম পূৰা বনাই বনাই একদম পূৰা জেগা নাইকিয়া কৰি দিলে মানে জেগা চাই আহিলোঁ জেগা চাই পেলাই ধুনীয়াকৈ চবেই বস্তু চস্তু কঢ়িয়াই লৈ গৈ আছোঁ তো আমাৰ এইফালে লৈছে খৰি ই লৈছে পানী বটল আৰু এজনী হ'ল মোৰ মাহী ছোৱালী এজনী মোৰ ভণ্টি তাৰপিছত এজনী হ'ল মোৰ ভণ্টি তো মানে ইও হ'ল মোৰ ভাইটি আৰু এইটো হ'ল মোৰ মানে কি আমাৰ মাহী ল'ৰাটো মোৰ দাদা তো অথনি যে কৈছিলোঁ আমি কি বুলি কয় আমি কোন কোন খানা খাব আহিছোঁ আমি এইকেইটা খানা খানা মানে আমি আহিছোঁ টোটেল 5জনে আহিছোঁ খানা খাবৰ কাৰণে ই পূৰা আগত খৰি লৈ গৈ আছে আমাৰ এইফালে আমাৰ 2জনী ভণ্টি আৰু আমাৰ এটা দাদা কিন্তু মই ইয়াক মই দাদা বুলি নামাতো বাৰু ইয়াক মই দোষ বুলিয়ে মাতো তো আমি ধুনীয়াকৈ লৈ আহিছোঁ আমি জেগাখিনি চাই আহিলোঁ চাই পেলাই এতিয়া ধুনীয়াকৈ আমি তালৈ গৈ আছোঁ খানা খাই আছে আৰু আমাৰ এতিয়ালৈকে বাকী মানুহৰটো বনাই মেলি হৈ গ'ল আমাৰ ওচৰত বাকী আমি এতিয়া ধুনীয়াকৈ চৌকা বান্ধাই নাই চৌকা বান্ধিম এতিয়া হা ঐ তাত বনাব কিন্তু ভাল অঁ এইখিনিয়ে বনাব পাৰিম মাইনা কেনেকুৱা লাগিছে আহি বহুত ভাল পৰিৱেশটো ভাল ন বহুত ভাল বহুত মানে আহিব পাৰা জেগা মানে এইটো আহিব পাৰা জেগা আপোনালোকে একদম নিশ্চিন্ত মানে ইয়াতে আহিব পাৰিব ধুনীয়াকৈ খানা খাব পাৰিব কোনো অসুবিধা নাই বাথৰুমৰ কোনো অসুবিধা নাই আৰু আমাৰ ছোৱালী মানুহৰ কাৰণে বাথৰুম নাই ন তো সেইকাৰণে আৰু পানী লাগিব পানী আছে নহয় কি কৰিব ঐ এতিয়াতো কণীহে বইল কৰিবি ইমান দুখীয়া পিকনিক আহিছো আমি 3টা কাটি তাকো বেলেগৰ পৰা বিচাৰি আনিছো ইয়াৰ পৰা আনিছো দুপৰীয়া মই ওলাই আহিছোঁ মানে কি আমাৰ দাদাই মই ওলাই আহিছোঁ মানে অলপমান চাবলৈ সিহঁতে তাত আপোনাৰ কণী মানে আমি কণী আনিছোঁতো কণী চণী বইল কৰি আছে তো আমি অলপমান বোলো মানে জুই আছেতো ইয়াত জুই পেলাই ধুনীয়াকৈ চাই যাব আহিছোঁ এইফালে চাওক ধুনীয়াকৈ পূৰা চবফালে মানুহে পূৰা মজাকৈ এনজয় কৰি আছে তো আমিও অলপমান ধুনীয়াকৈ চাই যাব আহিছোঁ মানে বহুত দিনৰ আগতে অহাটো বহুত দিন অহাই নাই তো সেইটো কাৰণে চাই যাওঁ ধুনীয়াকৈ ঝৰ্ণাটো
মানে একচুৱেলি কি জানো ইয়াত মানে কি অকলে মানে কি এনে পিকনিকৰ ছিজনতো এনেও ভালে লাগে হয় কিন্তু মানে অকলে আহিলে মানে কিবা এটা শান্তিময় পৰিৱেশ টাইপত কিবা এটা ভাল লাগে মানে এতিয়া মানে চবফালে হুলস্থুল চবফালে গান বজি আছে চবে পুৰা এনজয় কৰি আছে সেইটো কাৰণে ইমান ভাল নালাগে মানে ভাল লাগে কিন্তু মানে ছেটিছফেকশ্যন ইমান এটা নাপাব চাওক কি ধুনীয়া এটা ভিউ পৰিৱেশটো এবাৰ চাওক ধুনীয়াকৈ মজাকৈ ধুনীয়াকৈ চাওক পৰিৱেশটো চাওক চবে মাল চাল খাইছে আমি খোৱা নাই বাৰু চবে মাল খাই খোৱা নাই বাৰু আপুনি চাওক চবে পুৰা মজা চাওক আমি অলপমান ঘূৰিব গৈছিলোঁ আমাৰ পুৰা দুচে একদম পুৰা মানে আমাৰ ভণ্টি আৰু পুৰা ধুনীয়াকৈ একদম পুৰা আলু চালু কাটি আছে আৰু এফালে ধুনীয়াকৈ কণী বইল হৈ আছে একদম মজাকৈ আমাৰ 5টা মানুহ 5টা কণী আমাৰ একদম পুৰা বহি আছে একদম মজাকৈ তো আমাক কি ক'বা এতিয়া কেনেকুৱা লাগিছে আজি আহি এনে ভাবিছিলে যে এনেকুৱা ভিৰ হ'ব বুলি নাই হবা কেনেকুৱা কেনেকুৱা দেৰি কাৰ কাৰণে হ'ল মানে মানে আমাৰ ঘৰলৈ ওলাওঁতে অলপমান দেৰি হ'ল তো সেইটো কাৰণে অলপমান মানে আমি ইয়াত পাইছোঁহি 2টা বাজিত পাইছোঁহি 2টা বাজিত কাৰণে অলপমান কাম আছিলে মানে ঘৰ সেইটো কাৰণে দেৰি হৈ গ'ল তো এতিয়া আমাৰ ধুনীয়াকৈ পূৰা কাটি আছে আৰু আমাৰ এফালে পূৰা কণী পূৰা বইল হৈ আছে তো আৰু কি আছে আইটেম কি হ'ব আজি অঁ মানে মাছ আৰু মাংস হ'ব মাছ আৰু মাংস হ'ব আৰু কণী ডিম বনাইছে মানে ব্ৰেকফাষ্ট হয় এতিয়া 2টা বাজিত ব্ৰেকফাষ্ট নহয় বাৰু এতিয়াতো 2টা বাজিত ব্ৰেকফাষ্ট নহয় তো জাষ্ট মেনেজ কৰিব লাগিব অঁ আমাৰ এইফালে একদম কিন্তু আমাৰ এতিয়া বনাইছে আমাৰ এতিয়া আলু পিঁয়াজ কাটা হৈছেহে হ'ব এতিয়া কি কোৱা অঁ পিঁয়াজ এটা কাম কৰা পিঁয়াজ লাগিব লাষ্টত ভাতৰ লগত খাবৰ কাৰণে ভাল লাগিব অলপ পাছত দেখাই আছোঁ আপোনালোকে আমি এতিয়া ধুনীয়াকৈ অলপমান মানে হাতে কামে লাগি দিওঁ লগাৰ পিছত লগ পাই আছোঁ এতিয়া ধুই লওঁ আকৌ এতিয়া বনাব লাগিব এইফালে কৰাব লাগিব আমাৰ এইটো পুৰা ব্ৰেকফাষ্টটো এতিয়া ৰেডি হৈ গৈছে 2টা বাজিত আৰু এইফালে আমাৰ এতিয়া মাংস বনোৱা ষ্টাৰ্ট কৰিছে পুৰা পিঁয়াজ ভাজি আছে আৰু আমাৰ এটাই গৈছে মানে আমি আদা নহৰু পেষ্টটো আনিব পাহৰি থাকিলোঁ কি আদা নহৰু পেষ্টটো আনিব গৈছে তো ৰাম ষ্টাৰ্ট কৰি দিয়ক হা দিয়া ষ্টাৰ্ট কৰি দিয়া কি ৰ'দ লাগিছে নেকি পুৰা কৰিলা নেকি তুমি মানে সজাই কৈছা এটা ধুনীয়াকৈ দিয়া এতিয়া আমি ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত আমাৰ ধুনীয়াকৈ মাংস চাংস পুৰা হৈ আছে তাৰপিছত আমি ধুনীয়াকৈ পুৰা বনাই কৰি বিন্দাছ খাই দিম আৰু কিমান দিনৰ আগত 20 টকা দি পেলাই অঁ কান্দি লাংচোত গাইজ আমি ধুনীয়াকৈ মানে খানা চানা খাই কৰি এতিয়া ঘৰলৈ আহি আছোঁ মানে এতিয়া ঘৰলৈ আহোঁতে ৰাতি হৈ গ'ল চাওক আপোনালোকে যেনেকৈ ৰাতি হৈ গ'ল তো আমি যেনেকৈ খানা খালোঁ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যেনেকৈ খালোঁ খানা চানা খালোঁ তো মানে কি হ'ল আমাৰ মানে যাই পাওঁতে অলপমান দেৰি হৈ গ'ল মানে কি য'ত নেকি 10টা বাজিত পাব লাগে আমি দুটা মানে কি 1:30 মানত পাইছোঁ নাই 1:30 মানত আমি পাইছোঁ তাৰপিছত আমি মানে খানা খোৱা জেগা পাওঁতে 2টা বাজিলে 2টা বাজি গ'ল তো অলপমান দেৰি হৈ গ'ল তো যিমানখিনি পাৰিলোঁ আমি দেখালোঁ তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তো এইটো মানে কি হয় মানে কি আগতে মোৰ এটা চেনেল এটা আছিলে তো চেনেলটো মানে কি হ'ল মোৰ ইমেইলটো ইটো মোবাইলত লগ ইন হৈ আছিলে কাৰণতে মানে সেইটো কাৰণে মই সেই চেনেলটো আকৌ মানে ৰিকভাৰী কৰিব পৰা নাই তো সেই চেনেলটো সেইটো কাৰণে মই আকৌ ৰিকভাৰী কৰিব নোৱাৰিলোঁ কাৰণে আকৌ এইটো নতুনকৈ এটা চেনেল খুলিছোঁ তো আপোনালোকে যদি ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকে যদি ভাল পায় তেতিয়া কৰিব মই ইমান বাৰু ফ'ৰ্চ নকৰোঁ তো আপোনালোকে জাষ্ট যদি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আমি এতিয়া ধুনীয়াকৈ এফালে আমাৰ হেমাগুৱে গাড়ী চলাই আছে আৰু এফালে আমাৰ ভণ্টি কেইজনী আছে তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বাই বাই আৰু অলপমান
এগালমান মৰম দিব কাৰণ আমি নতুনকে চেনেলটো ষ্টাৰ্ট কৰিছো আৰু আমি যদি পিছলৈ যদি আমি কেতিয়াবা খানা খাওঁ বা কৰবাত ঘূৰিব যাওঁ তো আমি কেতিয়া থাকিম মানে আমি কেতিয়া থাকিম তো আমাৰ বাহিৰে বেলেগ কেতিয়াবা এড হ'ব পাৰে এইটো মানে মেটাৰ নকৰে এইটো বেলেগ কথা বেলেগ এড হ'ব পাৰে মানে এইটো নকওঁ বাৰু এনে অডিয়েন্সৰ মৰমে কিন্তু আমাক বহুতখিনি সাপোৰ্ট আৰু উৎসাহ দিব মানে আপোনালোকৰ মৰমে আমাক বহুতখিনি সাপোৰ্ট কৰিব উৎসাহ দিব মানে নতুন এটা ভিডিঅ' কৰিবলৈ মানে উৎসাহ দিব তো আপোনালোকে যদি যিমান পাৰে মৰম কৰিব তো যদি ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰিব তো বাই বাই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বাই 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 ভিডিঅ'টো গোটেইটো চোৱাৰ কাৰণে ধন্যবাদ এগালমান ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব একদম বহুত বহুত ধন্যবাদ বাই 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 বাই